এই বাছত বহিলে ক'ৰবাত যাব পাৰিব? এইকাৰণে আমাৰ বাছ একদম 100 স্পীডত গৈ আছে। ট্ৰেক্টৰক ভোট দিয়ক, আমাৰ চৰকাৰ হ'ব, আমাৰ প্ৰধানমন্ত্ৰী হ'ব, আমাৰ মুখ্যমন্ত্ৰী আছে, আমাৰ প্ৰমোদ বড়ো আছে। আপোনালোকৰ অঞ্চলৰ উন্নয়ন যিমান কাম বাকী আছে সব আমি কৰিম। দেখিলে মোক প্ৰশ্ন কৰিলে, কিন্তু আপোনালোক নিজে দেখিলে ক'ত বেলেগ পাৰ্টি আছে। যি আছে মোদীজী আছে, যি আছে মোদীজী আছে, যি আছে হিমন্ত বিশ্ব আছে, যি আছে প্ৰমোদ বড়ো আছে, আৰু যি আছে ট্ৰেক্টৰ আছে। ট্ৰেক্টৰৰ যিটো ধুমুহা উঠিছে, বিজেপিৰ চুনামি আৰু ট্ৰেক্টৰৰ ধুমুহাত কোনো দল টিকি থাকিব পৰা নাই। যেতিয়া মুখ্যমন্ত্ৰী আহিছিল এই সময়তো পানী পৰিছিল, আজি আপুনি আজি ইয়াতো আমি দেখিলোঁ। আজিতো মই ভাবোঁ যে ভগৱানে আশীৰ্বাদ দিছে। নিৰ্বাচনৰ শেষ মিটিং, ইয়াত ভগৱানে অলপ দেৰিকৈ অলপ হ'লেও মানে বৰষুণ দি মই ভাবোঁ যে পুষ্পবৃষ্টি হৈছে, মোদীজীক আশীৰ্বাদ দিছে। আৰু ৰাইজ এটা ৰাইজো আঁতৰি যোৱা নাই, বৰষুণতো ৰাইজ থিয় হৈ আছে, সিদিনা মুখ্যমন্ত্ৰী মিটিঙতো ৰাইজ থিয় হৈ আছিলে। তাৰ অৰ্থটো হ'ল যে ৰাইজে প্ৰত্যেক বাধাক নেওচি মোদীজীক আশীৰ্বাদ দিবই, ট্ৰেক্টৰত ভোট দিবই, মোদীজী আকৌ প্ৰধানমন্ত্ৰী হ'ব। এতিয়ালৈকে কিমানখন আসন আপোনালোকে নিশ্চিত কৰিব পাৰিব? দাদা, মই কোকৰাঝাৰৰ কথা ক'ব পাৰিম। আজি মই কোকৰাঝাৰত কাম কৰি আছোঁ, আৰু মই ভাবোঁ যে কোকৰাঝাৰত বিপুল ভোটত আমি জয়লাভ কৰিম। ৰাণীনগৰে কৈছে মানে NDA আৰু BPF দুই মহৰ যুদ্ধৰ মাজে মাজে কংগ্ৰেছে ওলাইছে। দাদা, এতিয়া কোনে কি কৈছেতো মইতো উত্তৰ দিব নোৱাৰোঁ, কাকো মই মুখটোও মই বন্ধ কৰিব নোৱাৰোঁ। চবেই নিজৰ নিজৰ কাম কৰি আছে। ৰাইজে কাক আশীৰ্বাদ দিব আপোনালোকে দেখি ল'লে। মই কিবা কথা ক'ম, আপুনি যায় তেখেতক সুধিব মই অমুক কৈছোঁ, এইবিলাক লাভ নাই। ৰাজনীতিত এটা কথা জানিব, ৰাইজৰ লগত থাকিব, আৰু ৰাইজে আশীৰ্বাদ কৰিলে ইলেকশ্যনটো জিকিব পাৰিব। মুখত কথা ক'লে, ভাষণ দিলেতো ইলেকশ্যন নিজিকে। মই ভাবোঁ যে ৰাইজ এইবাৰ বিপুল সংখ্যাত বড়ো অবড়ো জাতি বাদ দি, ধৰ্ম বাদ দি, ভাষা বাদ দি একাকাৰ হৈ গৈছে কোকৰাঝাৰ। কোকৰাঝাৰ এবাৰ একাকাৰ হৈছে, কাৰণ আমি স্থায়ী শান্তি দিব পাৰিছোঁ। এই যোৱা 3 বছৰ এটাও গুলি ফুটা নাই, গ্ৰেনাইড ফুটা নাই, বোমা বিস্ফোৰণ হোৱা নাই, কিডনেপিং হোৱা নাই, হত্যা হোৱা নাই। বড়োলেণ্ডৰ মানুহে এই শান্তিটো সপোনতো ভবা নাছিল। বড়োলেণ্ডৰ মানুহে শান্তিটো পাইছে, আৰু বড়োলেণ্ডত এতিয়া স্থায়ী শান্তি অহাৰ পিছত মানুহে সপোন দেখা আৰম্ভ কৰিছে। এই সপোনবোৰ বাস্তৱ কৰাৰ দায়িত্ব আমাৰ আছে। আমি গা পাতি লৈছোঁ যে দায়িত্ববোৰ এই সপোনবোৰ আমি সম্পূৰ্ণ কৰিম। কিমান লাখত জিকিব? এই বহুত লাখত জিকিম, গন্তিয়ে কৰিব নোৱাৰিব ৰে, গন্তিয়ে নহ'ব, ইমান লাখত জিকিম। মোদীজী আকৌ প্ৰধানমন্ত্ৰী হ'ব। এতিয়া পদুম ফুলত কোনে কোনে ভোট দিব? এতিয়া বুজি পালে। ধন্যবাদ, ধন্যবাদ। আপোনালোকে বুজি পালে। মানে ক'ৰবাত 4বাৰ বুজাব লাগে ইহঁতক। আপোনালোকৰ চব জনা মানুহ আছে, একবাৰতে বুজিলে। এতিয়া ট্ৰেক্টৰৰ ছবি কেই নম্বৰত আছে? চব জানে দেখোন আপোনালোক। ট্ৰেক্টৰৰ ছবি কেই নম্বৰ? ওপৰৰ পৰা 3 নে তলৰ পৰা 3? 1, 2, 3 মাৰিব। বুজি পালেহে? বেছি জোৰে টিপি নিদিব, নহ'লেতো দিগদাৰ লাগি যাব।